পুনৰবাৰ সকলোকে নমস্কাৰ জনালোঁ। আজি কঁঠালৰ মুচিৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া কঁঠালখিনি ধুনীয়াকৈ কাটি কৰি লৈ বইলিং কৰি ল'লোঁ আৰু তাতে এই মছলাখিনি এনেদৰে সানি কৰি লোৱা হৈছে। আজি পিছে মায়েহে ৰান্ধিব দেই। এয়া পিঁয়াজখিনি আদা নহৰু দি পেলাই ভাজি থকা হৈছে। তাতে অকণমান হালধি আৰু নিমখ এড কৰা হৈছে। মাৰ হাতৰ কঁঠালৰ মুচিৰ আঞ্জাখন খুবেই ধুনীয়া হয়, গতিকে আজি মাকে বনাবলৈ দিলোঁ। এয়া ধুনীয়াকৈ বইলিং কৰা মুচিখিনি ইয়াতে ভাজি থকা হৈছে। কঁঠালৰ মুচিৰ আঞ্জাখন আপোনালোকে ভাল পায়নে বাৰু? আমি পিছে বহুতেই ভাল পাওঁ, মাংসৰ নিচিনাই লাগে। এয়া অলপ পানী দি এতিয়া উতলিবলৈ দিব। অতি সহজেই হৈ যায়, ইয়াত ইমান চিন্তা কৰিব লগা নাই, পটককৈ হৈ যায়। ইয়াতে এতিয়া গৰম মছলা অকণমান ইয়াতে দি নমাই থোৱা হ'ব উতলিবলৈ দি পেলাই। এয়া হৈয়ে গৈছে। এতিয়া আমাৰ আঞ্জাখন এয়া ৰেডি হৈ গ'ল, দেখিছেনে ইমান ধুনীয়া হৈছে। প্ৰথমে দেহাক খাই ল'বলৈ দিলোঁ। দেহাৰো গা বেয়া, ৰুমতেই আজি দেহাক খাবলৈ দিলোঁ। দেহাই ধুনীয়া টেষ্ট বুলি কৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।